মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি তোমালোকৰ পঞ্চম শ্ৰেণীৰ অংকুৰণৰ 7 নম্বৰ পাঠটিত থকা কবিতাটিৰ বিষয়ে আলোচনা কৰোঁ। আহা, প্ৰথমতে আমি পাঠটি উলিয়াই লওঁ। পাঠ নম্বৰ 7, ফুল কোঁৱৰৰ গীত। প্ৰথমতে আমি কবিতাটো এবাৰ পঢ়ি লওঁ। আমি কবিতাটো প্ৰথমতে পঢ়ি লওঁ। ফুল কোঁৱৰৰ গীত। কাঠৰ পক্ষী ঘোঁৰা জেউতি চৰিলে, উৰি যাওঁ কৰিল কমা। ছমাহৰ বাটকে যায় একেদিনে, মালিনীৰ বাৰীতে পৰিল ডাৰি। কাঠৰ পক্ষী ঘোঁৰা এৰি ফুল কোঁৱৰে, ভৰিৰে মাৰিলে টিপা কমা। সেউতী মালতী তগৰ গুটিমালি, সবেও ধৰিলে শিপা ডাৰি। নেক্সট পেৰেগ্ৰাফটোলৈ আমি গুচি যাওঁ। নেক্সট পেৰেগ্ৰাফটো আমি চাই লওঁ বাৰু। কাঠৰ পক্ষী ঘোঁৰা এৰি ফুল কোঁৱৰে, মুখেৰে বজালে সখা কমা। সেউতী মালতী তগৰ গুটিমালি, সবেও ধৰিলে পোখা ডাৰি। কাঠৰ পক্ষী ঘোঁৰা এৰি ফুল কোঁৱৰে, সবালৈ মাৰিলে শাল কমা। সেউতী মালতী তগৰ গুটিমালি, সবেও মেলিলে ডাল ডাৰি। নেক্সট পেৰেগ্ৰাফ। কাঠৰ পক্ষী ঘোঁৰা এৰি ফুল কোঁৱৰে, সবালৈ মাৰিলে চলি কমা। সেউতী মালতী তগৰ গুটিমালি, সবেও পেলালে কলি ডাৰি। কাঠৰ পক্ষী ঘোঁৰা এৰি ফুল কোঁৱৰে, সবালৈ মাৰিলে শূল কমা। সেউতী মালতী তগৰ গুটিমালি, সবেও মেলিলে ফুল ডাৰি। নেক্সট পেৰেগ্ৰাফ। ফুলনি বাৰীতে থাকোঁতে কোঁৱৰে, ইপাহি সিপাহি লেখি কমা। বাটৰ বাটৰুৱাই কৰে হৰি হৰি, ফুলৰে তিৰবিৰ দেখি ডাৰি। ই বোলে মালিনী সি বোলে মালিনী, তোৰ দশা ভাল হ'ল কমা। 12 বছৰীয়া শুকান ফুলৰ বাৰী, ফুলি তমস্কাৰ হ'ল ডাৰি। এতিয়া আমি কি কৰিলোঁ, প্ৰথমতে আমি কবিতাটো পঢ়িলোঁ। এতিয়া আমাৰ কাম হ'ব কি, কবিতাটোত যিবিলাক টান টান শব্দ আছে সেইবিলাক প্ৰথমতে বহীখনত লিখি তাৰপিছত অৰ্থটো উলিয়াই ল'ব লাগিব। আৰু অৰ্থবিলাক তোমালোকে অভিধানত চাই উলিয়াই ল'বা, যিবিলাক টান পোৱা, বা জ্যেষ্ঠজনক সুধিও বহীত লিখি ৰাখিবা। মই কিছুসংখ্যক শব্দ অৰ্থ উলিয়াই ৰাখিছোঁ, আগতে সেইকেইটা চাই লওঁ আহা। জেউতি, দীপ্তি বা পোহৰ। বাৰী, ফুল বা ফলৰ গছ ৰোৱা ঠাই। টিপা, আঙুলি বা হাতেৰে মৰা টিপা বা চেপা। সবেও মানে সকলোৱে। সখা মানে শংখ। পোখা মানে গছৰ ডালত নতুন পাত ওলোৱা অৱস্থা। শাল মানে জোঙা চুটি খুটি। চলি মানে কাঠৰ সৰু চেপেটা ভাগ। শূল মানে জোং থকা দীঘলীয়া খুটিৰ দৰে অস্ত্ৰ। তিৰবিৰ, চিকমিক, দশা, কপাল বা ভাগ্য। তমস্কাৰ মানে ধুনীয়া। এতিয়া আমি কি কৰিলোঁ, কিছুসংখ্যক শব্দৰ অৰ্থ উলিয়ালোঁ। এতিয়া অৰ্থ উলিওৱাৰ পিছত আমি প্ৰথমতে শব্দবিলাকৰ অৰ্থ মিলাই আকৌ এবাৰ পঢ়িম। পঢ়ি উঠি ইয়াৰ যিটো মূল ভাৱ, সেই মূল ভাৱটো বুজিবলৈ চেষ্টা কৰিম। মূল ভাৱটো মই এইখিনি কাগজত লিখি ৰাখিছোঁ, তোমালোকে আগতে এইখিনি চাই লোৱাচোন। ফুল কোঁৱৰ কাঠৰ পক্ষী ঘোঁৰাত উঠি, ছমাহৰ বাট এদিনতে অতিক্ৰম কৰি গৈ মালিনীৰ শুকান বাৰীত পৰিছিল। কাঠৰ পক্ষী ঘোঁৰা এৰি বা নামি কোঁৱৰে মাটিত ভৰিৰে টিপা মাৰিছিল আৰু বাগিচাত শুকাই থকা সেউতী মালতী তগৰ গুটিমালি আদি ফুলবোৰে নতুনকৈ শিপা মেলিলে। কাঠৰ পক্ষী ঘোঁৰা এৰি কোঁৱৰে মুখেৰে শংখ বজোৱাৰ লগে লগে ফুলৰ গছবোৰত নতুনকৈ পোখা ধৰিলে। কোঁৱৰে সকলো ফুলৰ প্ৰতি দৃষ্টি নিক্ষেপ কৰাৰ লগে লগে সকলোবোৰে ডাল মেলিলে। সকলোবোৰ ফুলে কলি পেলালে আৰু কলিবোৰৰ পৰা ফুল ফুলিলে। কোঁৱৰে ফুলনি বাৰীত ঘূৰি ফুৰি ফুলবোৰ চাই থাকোঁতে বাটেৰে যোৱা বাটৰুৱাসকলে জকমকাই ফুলি থকা ফুলবোৰ দেখি মালিনীৰ দশা ভাল হ'ল বুলি কৈছে আৰু 12 বছৰ ধৰি শুকান ফুলনিখন ফুল কোঁৱৰৰ দৃষ্টিত ফুলেৰে জাতিষ্কাৰ হ'ল বুলি কৈছে। এইখিনি হৈছে মূল ভাৱটো।
এতিয়া তোমালোকে কি কৰিবা, কবিতাটো পঢ়ি ল'বা, পঢ়ি লৈ অৰ্থটো মিলাই ল'বা, মিলাই উঠি তোমালোকৰ ভাৱাৰ্থৰ লগত মূল ভাৱটো মিলিছে নে নাই চাই ল'বা। ঠিক আছে, আজিলৈ পাঠটি ইমানতে সামৰণি মাৰিছোঁ। ইয়াৰ পিছত আমি কি কৰিম, পাঠটিৰ প্ৰশ্নখিনিৰ বিষয়ে আলোচনা কৰিম। আৰু আগলৈ ভিডিঅ'সমূহ পাই থাকিবলৈ তোমালোকে কি কৰিবা, চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা, কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল নটিফিকেশ্যনত ক্লিক কৰি দিবা। আজিলৈ এৰিছোঁ, পাঠটো পঢ়িবা, মূল ভাৱটো ভালকৈ চাবা, অৰ্থবিলাকো ভালকৈ লিখি ৰাখিবা। আহিছোঁ।